আমাৰ মাজত আহি পাইছে আসন গ্ৰহণ কৰাৰ সুবিধা কৰি দিবলৈ স্বেচ্ছাসেৱকসকলক অনুৰোধ জনাইছোঁ লগতে মহিলা তথা এখনি ফুলাম গামোচাৰে সম্ভাষণ জনালোঁ লগতে এটি গছ পুলি প্ৰদান কৰা আৰু এয়া হৈছে জিন্তি ডেকা বাইদেউ নমস্কাৰ ভণ্টিৰ ইউটিউব চেনেলটো মনিজ ব্লগ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। হেল্ল' এভৰিৱান, গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মেখেলা চাদৰযোৰ পিন্ধিলোঁ ধুনীয়াকৈ ময়ো মন্দিৰলৈ আহিবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু এই ভিডিঅ'টো বহুদিন আগৰে আছিলে, মই এডিটিং কৰা হোৱা নাছিলে কাৰণে আজিহে দি আছোঁ। এইফালে আমাৰ মাহঁতে খুৰীহঁতে সকলোৱে কামত লাগি আছে, যিহেতু আজি ৰাতি আমাৰ মন্দিৰত আছে নাম, আৰু সেইকাৰণে দিনৰ পৰাই সকলো কাৰ্যসূচী চলি আছে। আৰু দিনত পুথিপাঠ আছিলে, বহুতো কাৰ্যসূচী আপোনালোকক দেখুৱাই যাম। আমি আহিছোঁ নাম চাবলৈ, নাম আছে এতিয়া আমাৰ। আৰু যিহেতু আমাৰে মন্দিৰত নাম আছিলে, গতিকে আমি সোনকালে আহিছোঁ। আহি দেখিছোঁ মানুহ বিশেষ নাই, আৰু আমাৰ মন্দিৰত একদম কম মানুহ, 14 ঘৰ মানুহ আছিলে। আৰু 14 ঘৰ মানুহে মিলি এই নামৰ আয়োজন কৰিছে, আৰু নামখন ভালে ভালে গুচি গৈছে বাৰু, আপোনালোকক দেখুৱাইছোঁ গোটেইখিনি। আৰু এইফালে এয়া গোটেই ছোৱালীবোৰ আছিলে, বৌহঁতে আছিলে, খুৰীহঁতে আছিলে। আৰু এতিয়া লাহে লাহেকৈ মানুহবোৰো আহিব ধৰিছে, সকলোৱে একদম নাম চাম বুলি পূৰা হেঁপাহেৰে আহিছে। এইফালে আমাৰ আমন্ত্ৰিত অতিথি কিছুমানো আছিলে, আৰু এয়া আমাৰ বৌহঁতে ধুনীয়াকৈ বহি আছে। আৰু তাৰপিছত আমাৰ কিছুমান আমন্ত্ৰিত অতিথি আহিলে, আৰু এতিয়া মানে আমাৰ ফিতা কটা অনুষ্ঠানটো। আৰু সেই গতিকে ধুনীয়াকৈ অতিথিখিনিক গামোচা পিন্ধালোঁ, আমি আদৰ সম্ভাষণ জনালোঁ। তাৰপিছত আকৌ তেওঁলোকে ধুনীয়াকৈ ইয়াতে আমাৰ দুৱাৰদলিৰ যি গছ মেইন চাকি গছ আছিলে ন, সেই চাকি গছ জ্বলালে, তেওঁলোকৰ হাতেৰে আমি জ্বলালোঁ। তাৰপিছত এয়া আমাৰ ফিতা কাটি একদম অনুষ্ঠানটো মুকলি কৰিলে। তাৰপিছত এইফালে আছিলে আমাৰ আকৌ ফুটা প্ৰজ্বলন। এইবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ মন্দিৰত ফুটা প্ৰজ্বলন কৰিছে, আৰু সকলোৱে একদম নাম ধৰি ধুনীয়াকৈ তাল নাগাৰাৰ মাতেৰে ধুনীয়াকৈ এইফালে ফুটা প্ৰজ্বলন হৈ আছে। সঁচাকৈ গাঁৱত যদি এইবিলাক অনুষ্ঠান হয় বহুত বেছি ভাল লাগে, আৰু আমাৰো বহুত বেছি ভাল লাগিলে। বিশেষকৈ সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতিয়ে আমাৰ সকলোকে বহুত বেছি আনন্দিত কৰিলে। আৰু তাৰপিছত ধুনীয়াকৈ আমাৰ নামতি দল যিহেতু আহি পাইছে, গতিকে তেওঁলোকক আগবঢ়াই আনিলোঁ। আৰু এয়া ময়ূৰী বাইদেউ, তেওঁক প্ৰথমে আগবঢ়াই আনিলোঁ। তাৰপিছত আকৌ জিন্তি বাইদেউ ধুনীয়াকৈ আহি পাইছে, তেওঁকো ধুনীয়াকৈ আগবঢ়াই আনিলোঁ। এতিয়া তেওঁলোকে নাম প্ৰদৰ্শন কৰিব, আপোনালোকক অলপ চলপকৈ দেখুৱাই দিম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট কৰি দিব, আৰু নামখন কেনেকুৱা পালে সেইটোও জনাব। আৰু এয়া এইদৰে তেওঁলোকক আগবঢ়াই অনা হৈছে। আৰু তাৰপিছত দুয়োজনী বাইদেউৰ লগতে ধুনীয়াকৈ অলপ চলপ কথা পাতিলোঁ। তেওঁলোকৰ লগত কথা বতৰা হৈ খুবেই বেছি ভাল লাগিলে। আৰু এয়া ময়ূৰী বাইদেউ আছিলে, সঁচাকৈ ইমান ভাল লাগিলে, তেওঁৰ যে অকণমানো অহংকাৰ নাই, আৰু কথা পাতি খুব ভাল লাগিলে। তাৰপিছত আকৌ তেওঁলোকক আদৰণি জনাবও লাগিব, সেই গতিকে ধুনীয়াকৈ ময়ো গামোচা এখন লৈ আহিলোঁ তেওঁলোকক আদৰণি জনাবলৈ। আৰু এয়া মই ধুনীয়াকৈ ময়ূৰী বাইদেউক আদৰণি জনালোঁ, আৰু আমাৰ ফালৰ পৰা এটি গছপুলি প্ৰদান কৰি তেওঁক ধুনীয়াকৈ সম্ভাষণ জনালোঁ। লগতে এটি গছ পুলি প্ৰদান কৰা। আৰু তাৰ লগে লগে ধুনীয়াকৈ তেওঁলোকে নাম আৰম্ভ কৰি দিলে। সঁচাই তালৰ শব্দৰে একদম গোটেই অঞ্চলটো যেন মুখৰিত কৰি পেলালে, আৰু বহুত বেছি ভাল লাগিছে। আৰু এয়া তেওঁলোকে নাম প্ৰদৰ্শন কৰি আছে। তাৰপিছত আমি আকৌ আহিলোঁ কিবা খাবলৈ, এয়া গৰম চানা। ধুনীয়াকৈ ভাবিলোঁ যে গৰম চানা খাই লওঁ। আৰু এয়া মোৰ বান্ধৱী আছিলে, আমি চানা খালোঁ, কণী খালোঁ। তাৰপিছত এইফালে আকৌ জিন্তি বাইদেউৰ নাম আৰম্ভ কৰি দিলে। চাওকচোন ইমান ধুনীয়াকৈ একদম তাল ঘূৰাইছে, তাল মাৰিছে। সঁচাই বহুত বেছি ভাল লাগিলে। সকলো মানুহে যেন একেথৰে ধুনীয়াকৈ চাই ৰৈছে, আৰু কাৰো আমনি নাই লগা। ক'তনো আমনি লাগিব, ইমান ধুনীয়া এটা অনুষ্ঠান। আৰু মানুহো বহুত হৈছিলে, মানে একদম 1500মান মানুহ হোৱা বুলি এটা অনুমান কৰিব পৰা গৈছে। সকলোৱে ৰাতিপুৱাই নাম চাইছে, কাৰো মানে আমনি নাই লগা। আৰু এয়া হৈছে জিন্তি ডেকা বাইদেউ। নমস্কাৰ ভণ্টিৰ ইউটিউব চেনেলটো মনিজ ব্লগ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব। যিমান ভিডিঅ' তেওঁ আপলোড কৰে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। চেনেলটো আগবঢ়াই যোৱাত সহায় কৰিব। ধন্যবাদ।
আৰু এইজনী ধুনু পেহীৰ ছোৱালী আৰু এয়া আইতা আৰু এতিয়া মানে নাম শেষ হ'ল 4:30 বাজিছে 4:30 বজাত নাম শেষ হৈছে তাৰ পিছত ধুনীয়াকৈ আমি মাহ প্ৰসাদ খালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ বাই বাই